कन्फिडेन्ट एकाडेमिया हायर सेकेन्डारि जोबथा आनजादाव सेथि मासेयाव उथ्रिसार जानो हानाय फरायसाफोरखौ बरायदों। तामुलपुर जिल्लानि कन्फिडेन्ट एकाडेमिया देग्लाय हायर सेकेन्डारि जोबथा आनजादाव सेथि मासि एबा 60% बांसिन मोननो हानाय फरायसाफोरनि श्रीमन्त शंकरदेव अडिटोरियामाव बरायनाय हाबाफारि लादों। हाबाफारियाव आरिमु आयदानिफ्राय सा 33 फरायसा आरो बिगियान आयदानिफ्राय सा 59 फरायसाफोरखौ गासै मान बिलाइ आरो गांसे आर'नाइजों बरायनाय जायो। बरायनाय हाबाफारिखौ कन्फिडेन्ट एकाडेमिनि बिथोनगिरि मदद ब्रह्म बिथाङा बराय बिबुंथि लाखिनानै बेखेवनानै होयो। गाहाय आलासि महरै बाहागो लायो बुद्धदेव मुलुगसोलोंसालिनि रासायनारि बिफाननि गाहाय बिबुंगोरा डक्टर राजीव लोचन शर्मा बिथाङा। जर'खा आलासि महरै बाहागो लायो केरियार काउन्सिलर रन्जन कुमार बरुवा आरो कन्फिडेन्ट एकाडेमिनि गोरायुं सुप्रकाश डी बिथांमोनहाबो नुजाथियो। माननि आलासि महरै बाहागो लायो दुलाराय आसाम फरायसा आफादनि फोसावदिं नेहाथारि दुलुजित दास, तामुलपुर जिल्ला दुलाराय बर' फरायसा आफादनि आफाद श्रीराम रामसियारि, तामुलपुर जिल्ला फरायसा आफादनि आफादगिरि कमल राम, जिल्ला आक्रासुनि आफादगिरि मतिराम राजबंशीजों लोगोसे फरायसालिनि फरायसाफोर आरो बिमा बिफाफोरनि हाबाफारिया जाफुंसार जायो। अर्चना बर' आरो মই 90.2% स्कोर কৰিছোঁ আৰু মোৰ ষ্টাডি ৰুটিন ইমান কিবা নাছিল। মই একো ৰুটিন বনোৱা নাছিলোঁ, হ'লেও মানে মই ক্লাছ টাইমত পুৰা কনচেনট্ৰেট থাকিছিলোঁ। তাৰ কাৰণে মোৰ সিমান আহিছে বুলি মই ক'ব পাৰোঁ। আৰু বেছি ইমান পঢ়া নাই, কিন্তু কনচেপ্টবিলাক ক্লিয়াৰ থকাৰ কাৰণে মোৰ বেছি কিবা এডভান্টেজ হৈছে আৰু সেইকাৰণে মোৰ এইখিনি স্কুলৰ পৰা আমাৰ টিচাৰ্ছগিলা যিমান গাইডেন্স দিছে এইটো মানে বহুত ভাল আছিলে। কিবা ডাউট থাকিলে ছাৰগিলাকে বহুত ফ্ৰেণ্ডলিভাৱে আমাক বুজাও আছিল আৰু সেইকাৰণে মই বহুত থেংকফুল টিচাৰ্ছবিলাকৰ। মোৰ এইম ইন লাইফ প্ৰফেচৰ হয় আৰু এটা প্ৰফেচৰ আৰু মোৰ দুটা এম আছে, এটা হ'ল APSC তাৰপিছত এইটো প্ৰফেচৰ। हमारा जो रिज़ल्ट आया है वो तो बहुत अच्छा ही है और मैंने जितना एक्सपेक्ट किया था उतना ही मिला है मुझे, और ये सब हमारे टीचर्स के सपोर्ट से ही हुआ है। उन्होंने हमें बहुत सपोर्ट किया और फिर क्लासेस भी अच्छा होता है उधर पे, और सब टीचर्स का सपोर्ट ही है, मतलब जिसकी वजह से हम लोग इतना अच्छा मार्क्स लेके आ पाए अभी तक। और फिर हमारे पहले के जो सीनियर बैचेस थे उन्होंने भी अच्छा किया है, लेकिन इस बार हम पे और ज़्यादा ध्यान दिया ताकि और अच्छा रिज़ल्ट हो पाए, और इसीलिए हम लोगों ने इस बार थोड़ा अच्छा किया है। तो टीचर्स लोग भी खुशी है हम लोगों से, तो वी आर ऑल्सो सेटिस्फाइड। माई एम इज़ टू बी अ डॉक्टर MBBS, so I am preparing for NEET, so I have taken coaching this year, that's why I will do coaching this year. সকলো চেনেলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। আৰু হয়, কনফিডেণ্ট একাডেমিয়ে যোৱা 3টা বছৰৰ পৰা প্ৰায় ভালেখিনি ৰিজাল্ট দি আহিছে আৰু এই বছৰৰ ৰিজাল্টটো অলপ ব্যতিক্ৰম হয় আমাৰ। আমি কনফিডেণ্ট একাডেমি ছায়েন্স আৰু আৰ্টছৰ ফালৰ পৰা আমি বাক্সা আৰু লগতে তামুলপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত হাইষ্ট পাৰ্চেণ্টেজ ছায়েন্সত 92.8% দিব পাৰিছোঁ আৰু লগতে আৰ্টছত আমি 91% হাইষ্ট পাৰ্চেণ্টেজ দিব পাৰিছোঁ। তাৰে ছায়েন্সত 6গৰাকী ষ্টুডেণ্টে আমাৰ ডিষ্টিংশ্যন পাইছে আৰু লগতে আৰ্টছৰো 6গৰাকীকে ডিষ্টিংশ্যন পাইছে। গতিকে যথেষ্ট ভাল ৰিজাল্ট দিব পাৰিছোঁ এইবাৰ, আৰু আশা কৰিছোঁ ভৱিষ্যতৰ দিনতো আমি যথেষ্ট ভাল ৰিজাল্ট আমি দি যাম। আমি ভবামতে যদিও আমি ভাবিছিলোঁ আৰু বেলেগ, কিন্তু আমি এইবাৰ হয়তো অলপ নোৱাৰিলোঁ, কিন্তু ভৱিষ্যতৰ দিনত আৰু ভাল ৰিজাল্ট দিম। ইয়াকে কৈ মোৰ এইখিনিকে চব তামুলপুৰ জানে আপোনালোকে কেনেকুৱা এটা ঠাই হয়। গতিকে এইখন ঠাইত আমাৰ এইম হৈছে কোৱালিটি এডুকেশ্যন ষ্টুডেণ্টক প্ৰভাইড কৰা। আমাৰ ইনষ্টিটিউশ্যন হৈছে ইণ্টিগ্ৰেটেড ছিষ্টেম হয়, তাত JEE NEET লগতে এক্সট্ৰা কাৰিকুলাম যেনে ধৰক CUET এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰা ল'ৰা ছোৱালীক, লগতে আমাৰ ষ্টুডেণ্টে পাছ কৰাৰ পিছত যে তেওঁ বেলেগ কোন ঠাইত এডমিশ্যন ল'ব, তাৰ কাৰণে কি কৰিব লাগে, কেনেকুৱা ধৰণৰ আমি প্ৰিপেৰেশ্যন কৰাব লাগে, তাৰ কাৰণে আমি বেছি গুৰুত্ব দিওঁ। আৰু তেনেকুৱা কোৱালিটি এডুকেশ্যন দিয়াৰ ফলত আজি বহুত ষ্টুডেণ্ট আমি পঠিয়াব পাৰিছোঁ। বিভিন্ন ইউনিভাৰ্চিটিতো বহুত ষ্টুডেণ্টে ছিট পাইছে। গতিকে যথেষ্ট আমাৰ ইয়াতে সুবিধা আছে।